Hello everyone, মোৰ ইউটিউব চেনেল ফেমিলি কিটচেন এণ্ড ব্লগৰ পৰাই আপোনালোকক ৱেলকাম কৰিছোঁ। মই আশা কৰোঁ আপোনালোকে আটাইয়ে ভালে আছে। আজি মই কচু লতি বনাব লৈছোঁ। কচু লতিৰ লগত মই মেষ্টা টেঙা লৈছোঁ আৰু মাছ দিম। কচু লতি মই মেষ্টা টেঙা দি পেলাই কেনেকুৱা বনাওঁ, মাছ দি পেলাই আহকচোন চাওঁ মই কেনেকুৱা বনাম। মাছ ভাজা তেলতে মই আঞ্জাখিনি বনাম। পাঁচফোৰণ দিছোঁ, কচু লতিখিনি দিছোঁ, ঢাকি দিম। এতিয়া মই স্বাদ অনুযায়ী নিমখ দিম, হালধি দিছোঁ, অলপ সময় দিম। এতিয়া মই আদা নহৰু পেষ্টখিনি দিম। কি ধুনীয়া হৈছে, চাওক ধুনীয়া ভাত খাইছে। এতিয়া মই পানী দিম, মই গৰম পানী দিম, গৰম কৰি থৈ দিছোঁ পানী। ধুনীয়া ভাত খাইছে। এতিয়া পানী দিলোঁ, গৰম পানী ব্যৱহাৰ কৰিব আপোনালোকেও, মানে কচুত গৰম পানী দিলে নধৰে। অলপ সময়ৰ কাৰণে ঢাকি দিম। অলপ উতাল আহিলে মই মেষ্টা টেঙাখিনি দিম। এতিয়া অলপ সময়ৰ কাৰণে ঢাকি দিছোঁ। এতিয়া মই মেষ্টা টেঙাখিনি দিম। ধুনীয়া হৈছে চাওক। মাছখিনিও দিম। কি ধুনীয়া হৈছে। ইয়াতে এটা ৰিকুৱেষ্ট কৰিছোঁ মই আপোনালোকক, মোৰ চেনেল ফেমিলি কিটচেন এণ্ড ব্লগ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। হৈ গ'ল মোৰ। ইমান ধুনীয়া কালাৰ আহিছে চাওকচোন, ইমান ধুনীয়া কালাৰ আহিছে। মই মাজে মাজে 2-3বাৰ চাইছোঁ, এইটো আৰু ভিডিঅ'ত ক্লিপ লোৱা নহ'ল। কি ধুনীয়া হৈছে।
হৈছে আৰু এতিয়া গেছ অফ কৰি দিম। অফ কৰি দিলোঁ গেছ। বিলাহী এটা পুৰিছোঁ, বেঙেনা এটা পুৰিছোঁ। আমাৰ থালি সম্পূৰ্ণ ৰেডি হ'ল। কচু লুটি মাছৰ লগত বনোৱা মেষ্টা টেঙা দি পেলাই মাছৰ লগত বনোৱা সেই ৰেডি হৈ গ'ল। ইমান ধুনীয়া কালাৰ হৈছে চাওকচোন। মেষ্টা টেঙা দি মাছৰ লগত কচু থুৰি ইমান ধুনীয়া কালাৰ হৈছে। লগতে লৈছোঁ আলু পিটিকা, বেঙেনা আৰু বিলাহী পিটিকা পুৰা বেঙেনা পুৰিছোঁ, বিলাহী পুৰিছোঁ, সেই পিটিকা মান ধুনীয়া আৰু পুদিনা বটা মাছ পুৰা পিটিকা আজিৰ থালি। চাওক কি ধুনীয়া হৈছে। আপোনালোকৰ কেনেকুৱা লাগিল চাই? যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, প্লিজ ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনালোঁ।